সকলো শেষ, মান সন্মান সকলোবোৰ শেষ কৰিলে। ঘৰত অজাতি বোৱাৰী সোমালেহি যেতিয়া কেতিয়াও কোনোদিনে শান্তি নহয়। কি ভুল কৰিছো তোমাৰ? মাষ্টাৰ, এই কথা এটা শুনিছোঁ হয়নে? পিছে কেইদিন হৈছে? ঠিকেই শুনিছা, আজি 6 দিন হৈছে। পিছে বাবাই কি কৰিছে? মানুহৰ আগত ওলাইছেনে নাই? নাই, সি বিয়া পতাৰ দুদিনৰ পিছতে চাকৰি জেগালৈ গুচি গ'ল। আৰু সি মানুহৰ আগত কিয় নোলাব? এই কোৱা সুধিছোঁ, বোৱাৰীজনী হেনো আমাৰ জাতৰ নহয়, হয় নেকি? তুমি কাৰ আগত কি কথা কৈ আছা জানানে? এইখন গাঁৱত ইংলিছত মাষ্টাৰ ডিগ্ৰী লৈ পাছ কৰা সন্তান হ'ল মোৰ বাবা, আৰু বৰ্তমান তাৰ মানুহজনী অৰ্থাৎ তোমালোকৰ ডিষ্ট্ৰিক্ট অজাতি বোৱাৰীজনী ডক্টৰ ডিগ্ৰী পাছ কৰা ছোৱালী। আপুনি ভুলেই শুনিলে, মই মানুহৰ আগত শুনাৰ বাবেহে আপোনাক কৈছোঁ। হ'ব, তুমি যি ক'লা সেয়াই বুজিলোঁ। আৰু শুনা, লোকৰ কথা খুচৰি ফুৰাতকৈ দুটালৈ গৈ ভাগি অহা ঘৰত থকা জীয়াৰীজনীৰ কথা চিন্তা কৰা। ঘৰত সকলোৰে ভালেই নহয়? ভাল, সকলোৰে মৰম কৰে মোক। তুমি কেতিয়া আহিবা? অহা মাহত ছুটী লৈ গৈ আছো দিয়া। ৰবাচোন দেই, কোনোবা অহা নিচিনা পাইছোঁ। ঠিক আছে দিয়া, নহ'লে পিছত ফোন কৰিম আকৌ। ৰাখা, বাই। আৰু নক'ব আৰু, সকলোৰ আগতে নাক কাণ কটা গ'ল ভকতনী। তাকেহে পাই, বাবাই আৰু সেই অজাতি ছোৱালীজনীহে পালেগৈ। তাক লৈ আজি আপোনালোক ৰাইজৰ পৰা এঘৰীয়া হ'বলগীয়া হ'ল। কি কৰোঁ এতিয়া ভাবিয়েই পোৱা নাই। কেতিয়াবা মোৰ গাটো ভাল লাগি নাথাকে ভকতনী। সোনকালে ভাল কৰি লোৱা ভকতনী। আৰু কি জানে ভকতনী, এই অজাতি ছোৱালীজনী আপোনালোকৰ ঘৰত অহাৰ পৰাই মা তামোল আনিছিলোঁ ভকতনীক দিয়া। আমাৰ গাঁৱৰ মূল নামতি হয়। তামোল লওকচোন। হ'ব দিয়া, তোমাৰ তামোল ভাগ মই গ্ৰহণ কৰিব নোৱাৰোঁ। কিয়, মোৰ কিবা ভুল হৈছে নেকি? তামোল দিয়াটো তোমাৰ ভুল নহয়, অজাতি বোৱাৰী হোৱাটোহে তোমাৰ ভুল। কি ভকতনী, কি কৰিলে ৰাইজৰ লগত থাকিম একোৱেই ভাবি পোৱা নাই। সেই বোৱাৰীক খেদি দিয়কহে। কিয়? নাই নহয় মানে। কিয় বোৱাৰীক খেদি দিব লাগে? নিজৰ কাষ্টৰ নোহোৱাৰ বাবে? আপোনাৰতো নিজৰ কাষ্টৰ দুজনী বোৱাৰী আছিলে, পিছে কিয় খেদি দিলে? হেৰি ভকতনী, মোৰ বেলেগ কিবা কাম এটা আছে, মই গৈহে থাকোঁ। এইবোৰ মানুহক তুমি নীতি শিকাই লৈছা। শুনিছেনে? আমাৰ সেইজনী হেনো কিবা ডক্টৰ ইণ্টাৰভিউ দিবলৈ যাব। কাম নাই আৰু। ভাল কথা, যোগ্যতা আছে, দিয়ক দিয়া। গাঁৱত এনেই ডক্টৰ নাই। হ'ব, অজাতি মানুহৰ হাতেৰে বেজি লৈ মানুহ নমৰিলেহে ৰক্ষা। মা, দেউতা। মাজনী ওলালা? দেউতা, আশীৰ্বাদ কৰিব। মা, হ'ব, মোক একো ক'ব নালাগে। হ'ব দিয়ক নহ'লে মা, মই যাওঁ। দেউতা, আহিলোঁ মই। যোৱা মাজনী, পিছে ভালকৈ দিবা। পাবা এনেকুৱা এজনী বোৱাৰী। তুমি তাইক ইমান কথা শুনোৱাৰ পিছতো একো নোকোৱাকৈ গুচি গৈছে। তুমি বেলেগৰ কথা শুনি বহুত ভুল কৰি আছা কিন্তু।
আপোনাকো কিবা সেইজনী মোহনীবান মাৰিলে হ'বলা। চি তোমাৰ ইমান মানসিকতা নিচ। হেল্ল' শুনাচোন, অঁ কোৱা। এইমাত্ৰ বাতৰিত পাইছো মই হেনো চিলেক্ট হৈছো। বহুত ভাল খবৰ দেখোন। সঁচাকে জানানে, মই ভবাই নাছিলো ইমানবোৰ কেণ্ডিডেটৰ মাজতে মই চিলেক্ট হ'ম বুলি। মই আগতেই জানিছিলোঁ তুমি যে চাকৰিটো পাবা। আজি মোৰ বহুত ডাঙৰ সপোন এটা পূৰণ হ'ল জানানে। এতিয়া পাৰ্টি খোৱাহে বল। হ'ব দিয়া। খুৰা, অ' খুৰা, মাষ্টৰ খুৰা। অঁ কি হ'ল ৰজত, টেটু ফালি চিঞৰি আহিছ যে? কথা এটা গম পাইছেনে নাই? বাতৰিত দিছে আপুনি মানে গম পোৱাই নাই। 350জন কেণ্ডিডেটৰ ভিতৰত আমাৰ বোৱাৰী প্ৰথম স্থান হৈ গুৱাহাটী GMCত চাকৰি পাইছে। কি আমাৰ মাজনীয়ে চাকৰি পালে? কৃষ্ণ প্ৰভু, চকু মেলি যে চালা। কি হ'ল ৰজা, গাঁৱত কিবা হৈছে নেকি? অঁ গাঁৱৰ নাম এতিয়া বাতৰি শেষত। জৰাবাৰীৰ দৰে পিছপৰা গাঁৱত আজি GMCৰ মুখ্য ডাক্তৰ। কি কোন ডক্তৰ হ'ল? কিয়? আমাৰ বোৱাৰী আকৌ। এইজনী ডাক্তৰ হোৱাটোনো কি ডাঙৰ কথা? অজাতিজনীৰ হাতেৰে কোনেনো ঔষধ খাব? খুৰীদেউ আপুনি? অইনত ফূৰ্তি কৰগৈ, আমাৰ ইয়াত নহয়। আইও মইলৈ। অহ কি হ'ল? আছো দে ৰজত, ধৰচোন ধৰ খুৰীয়ক ধৰ। খুৰীৰ কি হ'ল? বলচোন বল ৰজক ভিতৰত লৈ বল। ৰজক বোলা, নহ'লে বোৱাৰীৰ ওচৰতে লৈ যাওঁ। বোৱাৰী হস্পিটেলত আছে। বোৱাৰী হাত নাই চালেই ভাল হ'ব, ব'লা। খুৰা ব'লক, নহ'লে এম্বুলেঞ্চ এখন মাতি দিওঁ। অঁ তুমি জল্দি মাতি দিয়া। পানী অকণ দিয়কচোন। ৰজক পানী অকণ লৈ আছোন খুৰীলে। লওক খুৰী। মাজনী মাৰাৰ কি হৈছে? দেউতা, মাৰ প্ৰেছাৰটো বহুত বাঢ়ি আছে। মই মেডিচিন কেইটামান লিখি দিছোঁ, আপুনি আনি খুৱাই দিয়ক। মাজনী সেই মেডিচিনকেইটা খোৱালে ভাল হ'বনে মাৰ? দেউতা, 1 ঘণ্টাৰ পিছত ভাল পাই যাব মাৰ। চেন্সটো আহি যাব দেউতা। বাৰু হওক দিয়ক, ভাল যে পাব। মাষ্টৰ খুৰা বহুত ভাগ্যৰ বলতহে এনেকুৱা ভাল বোৱাৰী পায়। খুৰা মই আহিলোঁ, নহ'লে খুৰীক ভাল হোৱাৰ পাছত ঘৰত লৈ আহিব। হৰি, মই ক'ত আছোঁ? তুমি এতিয়া হস্পিটেলত আছা। অলপ ভাল পাইছানে? পাইছোঁ অলপ। ঘপককৈ কি হৈ গ'ল জানো, মই গমেই নাপালোঁ। ভাগ্যৰ ভাল তোমাৰ। আমাৰ বোৱাৰী ডক্তৰ নোহোৱা হ'লে তুমি আজি ক'ৰবাত গুচি গ'লাগৈহেঁতেন। কি? আপোনাৰ প্ৰেছাৰ বহুত হাই হয়, নাৰ্ভে কাম নকৰা হৈ গৈছিলে। কি? আমাৰ বোৱাৰী ডক্তৰ হোৱাৰ শুনি উফাইদাং মাৰি ভিতৰত সোমাই যাওঁতেই তোমাৰ এনেকুৱা হৈ গ'ল। আৰু আমাৰ বোৱাৰী নোহোৱা হ'লে গোটেই জীৱনটো তুমি বিচনাতে পৰি থাকিবলগীয়া হ'লহেঁতেন। মোৰ বহুত ভুল হৈ গ'ল বোৱাৰী, পাৰিলে মোক ক্ষমা কৰি দিবা। মা, আপুনি এইবোৰ কি কৈছে? এনেকৈ ক্ষমা খুজি মোক লাজ নিদিব মা। আপুনি এখেতৰ আৰু মোৰ মা, আৰু মাকে এনেবোৰ কৰাটো স্বাভাৱিক। দেখিলা আমাৰ বোৱাৰী? হয় দিয়ক, লোকৰ কথা শুনি নিজৰ ঘৰখনত বহুত অশান্তি কৰিলোঁ মই। সেইকাৰণে নিজৰ ঘৰখনৰ শান্তি বিচাৰি ল'ব লাগে। হয় দিয়ক, এইবোৰ বাদ দিয়ক দেউতা, সমাজত এইবোৰ থাকেই। বাকী আজিৰ পৰা যাতে আমাৰ ঘৰখনৰ এনাজৰীডাল কোনেও ছিগিব নোৱাৰে। তুমি ঠিকেই কৈছা মাজনী, তুমি আজিৰ পৰা আমাৰ ঘৰৰ বোৱাৰী নহয়, জীয়ৰী হৈ থাকিবা। এতিয়া মই বহুত সুখী। অন্ততঃ এই দুৰ্ঘটনাটোৱে তোমাৰ চকুৰ খোল খোৱালে।